আৰু এতিয়া আমি আহিছোঁ শাকনি বাৰীলে। যিহেতু এইবিলাক পৰিৱেশত থাকিলে বহুত ভাল লাগে আৰু আমাৰ মানে কি হয় তাত জেগা কম কিন্তু এনেকুৱা এটা হেৰি জেগা নাই। আজি ইয়ালৈ আহিছোঁ বহুত ভাল লাগিছে। চোৱাচোন এখন আমাৰ প্ৰায় শাকনি বাৰীখন শেষে হৈছে কিন্তু আজি আহিছোঁ এইফালে আমাৰ মা কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি ঘৰলে? গাঁও ঘৰলৈ আহি মজা এনেকুৱা লাগে ন সদায় ইয়াতে থাকিম লাগে ন সঁচাকে। কিন্তু দুদিন থাকিলে আমনি লাগিব আকৌ। হ'লেও এইটো পৰিৱেশ পালে মানে যে আমনি নালাগে দেই। ইমান ধুনীয়া এটা পৰিৱেশ মানে এনেকুৱা পৰিৱেশ এতিয়া গাইছ আমি শাক চিঙো আৰু যিমান পাৰোঁ আমাৰ গাঁও ঘৰখন দেখাবলৈ চেষ্টা কৰিম। মানে আমি দুলীয়াজানৰ গাঁৱতে থাকোঁ যদি আমাৰ জেগাডোখৰ খুব কম মানে সেইটো কাৰণে এনেকুৱা বহল আহল জেগালৈ আহিলে বহুত বেছিয়ে ভাল লাগে। তো গাইছ ভিডিঅ'টো চাই থাকিব হা। গাঁৱত থকা সকলে জানে নিশ্চয় গাঁৱৰ অনুভৱ কেনেকুৱা কিন্তু আমাৰ মানে বহুত ভাল লাগে এনেকুৱা জেগালৈ আহি হৈছে কিন্তু ক'ব নোৱাৰোঁ ভাষাই ক'ব নোৱাৰোঁ। বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে। হাইজনী আহিছে আমাৰ জাজনী আৰু আমি কি হয় যেতিয়া জলদি আহোঁ ঘৰৰ সকলোৱে একেলগে আহোঁ আৰু আমাৰ দেখাম বেঙেনা সৰু সৰু বেঙেনা শুকাই গ'ল আৰু বেঙেনা নাই সেইখিনি ভেন্দিও আছে লগতে ভেন্দি নাই শুকাই গ'ল আমাৰ এটুকুৰি শাক হ'লে একটুকুৰি শাক হ'লে আমাৰ হাই গাইছ